ও প্ৰণিতা কি খবৰ তাৰপিছত তাই শুনা নাই হাও নুশুনা কিয়া ও প্ৰণিতা হাও কেনে কৰা দেখোন তুমি অনুভৱ কৰা মই অনুভৱ কৰোঁ যে এই ধৰণৰ গীতসমূহ চৰ্চা হ'ব লাগে সেইটোৱে অনুভৱ কৰোঁ আৰু আমাৰ যিহেতু আমি নামনি অসমৰ আমাৰ অকমান ঠাচটো বেলেগ আছে নেকি আছে কিন্তু মই আজি নাগাওঁ কাৰণ কিয় নাগায় নাওমান গাই দি নাওমান গাব নোৱাৰিম এইটো টল মাৰি দিব না নালকে আকৌ নহয় আজি নাংগে নেক্সট আমি জ্যোতি সংগীত গাম তেতিয়া গাম গতিকে আমাৰ নামনি অসমৰ ঠাচটো অকণ বেলেগ হয় সেইটো অকণ ইণ্টাৰেষ্টিং গতিকে এই ধৰণৰ গীতসমূহৰ তোমাৰ নামনি অসমৰ ক'ত ঘৰ নলবাৰী মানে মোৰ জন্মস্থান গুৱাহাটী দেই ডাঙৰ তোমাৰ জন্মস্থান গুৱাহাটী হোৱাৰ পিছতো তুমি নলবাৰী বুলি ক'বলৈ নিজক অন্তত ভয় নাই কৰা মই কথাবিলাক খোলাকে কৈছো আমাৰ বহুত মানুহ আছে যিয়ে কিয় নাজানো মই নামনি অসমৰ বুলি ক'বলৈ অলপ টান পায় নিজক ময়ো পাইছো কিন্তু মই বুজি নাপাওঁ কাৰণটো কি হয়নে পাইছো এনেকুৱা বহুত মানুহ আছে নিজক নামনি অসমৰ বুলি চিনাকি দিবলৈ টান পায় নামনি অসমৰ নলবাৰী এখন বিদ্যা মন্দিৰ বিদ্যাৰ আগতে কিমান ষ্টেণ্ড কৰিছিল গৌৰৱ কৰোঁ কিমান তুমি ক'ত পঢ়া তাতে পঢ়া মই জাগিৰোডত পঢ়া মই পঢ়া CBSE গতিকে আমাৰ ষ্টেণ্ড নাছিল তোমালোকৰ এনে ঘৰত নলবাৰী চলি থাকে নলবাৰী চলি থাকে আমাৰ মা দেউতাৰ ঠাচটো আছে কিন্তু একদম এক্স্যাক্টলি সেইটো তাত কোন আছে এতিয়া নলবাৰীত আমাৰ আইতা আছে মানে মাৰ মা আছে আছে ক'ত নলবাৰী মাৰ ঘৰ বৰভাগ বৰভাগ আৰু দেউতাৰ বাজনী এটা আইতা আছে না আবু আছে আইতা আছে অমিতাটোক কি কয় হেৰি হাফৰাম এই অমিতা ৰ'ব ৰৈ আছো অমিতা হফৰাম মধুৰিয়াম অমিতা মানে হেৰি মটফেল ৰবা কুৱেশ্যন আছে জলকীয়া জ্বালা কয় নেকি নলবাৰী নকয় ভোট জ্বালা নকয় কি কয় ভজলু বেঙেনাক কি কয় বাংনা আৰু আমাৰ মানে নলবাৰীত জোৱাই গ'লে তোমাৰ যেতিয়া বিয়া হ'ব তেতিয়া গম পাবা জোৱাই গ'লে মানে কি খুৱাই ই জানে মানে জোৱাই আমি উজনি অসমত হাঁহ খুৱাই নেনে হাঁহে কোমোৰাই এসাঁজ পাৰ নলবাৰীত যদি পাৰটো খুৱাই এতিয়া পাৰ বুলি নকয় নহয় পাৰাত জোল ক'ৰবাত কয় পাউৰা জোৱাই চিয়ে পাউৰা খুৱাব লাগে খুব ভাল পাইছা তুমিতো তুমি এনেও অভিনয় কৰা ছোৱালী মোক সেইকাৰণে মই অলপ সুধি আছো আৰু তুমি বাহজানীত গৈছা ধৰি ললো গৈছা এতিয়া ধৰিছো তুমি বাহজানী গৈছা দূৰত দেখিছা তোমাৰ লগৰ ছোৱালী এজনী দেখিছা তাইক কেনেকে মাতিবা তুমি নলবৰীয়া ভাষাত ও প্ৰণিতা কি খবৰ তাৰপিছত তাই শুনা নাই নুশুনা কিয়া ও প্ৰণিতা হাও কেনে কৰা দেখোন তুমি